গোল্ড মেডেলিষ্ট অলিম্পিকৰ গোল্ড মেডেলিষ্ট নীৰজ চোপ্ৰাৰ ব্ৰেণ্ড এম্বেছাডৰ হয় এইটো নীৰজ চোপ্ৰা ব্ৰেণ্ড এম্বেছাডৰ হয় ইয়াতে গোটেই প্ৰটেষ্টখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ গোটেইখিনি ইয়াতে বহাই দিম ব্ৰইলাৰ চিকেন যেনেকুৱা মানে ব্ৰেষ্ট পিচবিলাক সেনেকুৱা টাইপৰ লাগিছে ডাঙৰ পিচ এটা লৈছোঁ এইটো তো মজা লাগিছে নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ টিম তো মানে গাইজ আপোনালোকেতো মানে সয়াবিনটো সকলোৱে খাই পাইছে সয়াবিন হওক বা সয়া চাংছ হওক সকলোৱে খাই পাইছে যিটো আমাৰ মাৰ্কেটত পোৱা যায় বাট মানে আজি মই এটা বেলেগ ধৰণৰ সয়াবিন আনিছোঁ দেখাত মানে সয়াবিনৰ নিচিনাই বাট এইটো মানে এটা গুড ডটৰ প্ৰডাক্ট হয় এইটো চাওক এইটো এটা গুড ডটৰ প্ৰডাক্ট হয় এইটো আপোনাৰ দেখাত মানে একদম সয়াবিনৰ নিচিনা চাওক দেখাত সয়াবিনৰ নিচিনাই কিন্তু টেষ্টটো মানে বহুত বেলেগ টেষ্টটো মানে অলপ বেলেগ টাইপৰ আৰু এইটো আপোনাৰ আমাৰ যে গোল্ড মেডেলিষ্ট অলিম্পিকৰ গোল্ড মেডেলিষ্ট নীৰজ চোপ্ৰাৰ ব্ৰেণ্ড এম্বেছাডৰ হয় এইটো নীৰজ চোপ্ৰা ব্ৰেণ্ড এম্বেছাডৰ হয় তো এইটো মানে আজি বনাম এইটো এটা RCMৰ প্ৰডাক্ট হয় তো গুড ডট মানে তো RCMৰ প্ৰডাক্ট মই মাজে মাজে খাই থাকোঁ ইউজ কৰোঁ ভাল লাগে খাই তো এইটো আজি বনাম সয়াবিনটো তো কেনেকুৱা প্ৰডাক্ট কেনেকুৱা লাগে খাই কেনেকৈ বনাই গোটেইখিনি দেখাম আপোনালোকৰ ভিডিঅ'টোত তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' লাইক কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ডাৰ্ক চকলেট খাই আছোঁ ৰ'ব বলক তো গাইজ আমি আগতে প্ৰটেষ্টটো মানে আগতে আমি খোলোঁ কেনেকুৱা বস্তুটো চাওঁ ভিতৰত এইটো বঢ়িয়াকৈ এনেকৈ খুলি যাম তো চাওক গাইজ এইটো আপোনাৰ মোটামুটি সয়াবিনৰ নিচিনাই বস্তুটো সয়াবিন যেনেকুৱা সেনেকুৱাই সয়া চাংছ যেনেকুৱা সেনেকুৱাই তো অলপমান মানে চাইজবিলাক বেলেগ বেলেগ দীঘল দীঘল এনেকুৱা একদম সয়াবিনৰ নিচিনা গোল গোল নহয় অলপ মানে সাইজবিলাক বেলেগ বেলেগ তো গাইজ এইখিনি এতিয়া আমি এইখিনি মানে মই গৰম পানী কৰি থৈছোঁ আপোনাৰ গৰম পানীত জাষ্ট এনেকৈ বৰ বেছি 4 মিনিট থৈ দিলে হ'ব মানে তাৰপিছত আমি উলিয়াই ল'ম তো এইখিনি আমাৰ 4 মিনিট হৈ গৈছে এতিয়া আমি এইখিনি বঢ়িয়াকৈ স্কুইজ কৰি ল'ম এনেকৈ সয়াবিন যেনেকৈ আপোনালোকে পানীটো এনেকৈ এৰাই লয় তো এনেকৈ স্কুইজ কৰি ল'ম অলপ অলপ ধুনীয়াকৈ তো গোটেইখিনি মই এনেকৈ পানীখিনি উলিয়াই ল'ম ইয়াতে মানে অকল আপোনাৰ সয়া নাথাকে বেলেগ বেলেগ বস্তু থাকে মিক্স তো এনেকৈ গোটেইখিনি স্কুইজ কৰি ল'ম তো এতিয়া আমি কেৰাহীটো লগাই দিছোঁ গাইজ আৰু অকণমান মাষ্টাৰ্ড লৈছোঁ তাৰপিছত আমি প্ৰটেষ্টখিনি এইখিনি ইয়াতে অলপমান ভাজি ল'ম তাৰমানে জাষ্ট মানে এটা শুকান ফ্ৰাই টাইপ কৰি ল'ম জাষ্ট মানে এটা শুকান টাইপৰ ফ্ৰাই কৰি ল'ম মানে এইখিনি তো এনেকুৱা অলপ অলপ ৰঙা ৰঙা হ'লে গাইজ হৈ যাব মানে বস্তুটো আৰু চাওক গাইজ একদম মানে আপোনাৰ একদম ব্ৰইলাৰৰ যি ব্ৰেষ্ট পিচ থাকে এনেকুৱা লাগিছে দেখিবলৈ বস্তুটো চাওক ব্ৰইলাৰৰ ব্ৰেষ্ট পিচ টাইপ লাগিছে বস্তুটো আৰু এইটো আপোনাৰ ডায়েবেটিছ হাই প্ৰেছাৰ যিকোনো কলেষ্ট্ৰল থকা মানুহ সকলোৱে খাব পাৰে মানে একদম হাই প্ৰটিন ভাল বস্তু হয় তো এইখিনি ফ্ৰাই হৈ গৈছে এইখিনি এতিয়া আমি নমাই ল'ম তো আমি এতিয়া প্ৰটেষ্টখিনি অলপ মেৰিনেট কৰিম ইয়াতে প্ৰথমতে মই দৈ দি দিম দৈটো যাতে বেছি টেঙা দৈ নহয় চাব এইটো প্ৰথমতে মই দৈ দি দিম তাৰপিছত অলপ আদা নহৰু দি দিম অকণমান দিব বেছি দিব নালাগে তাৰপিছত অলপ হালধি দি দিম অলপমান কাশ্মীৰী লাল মিৰ্চ অলপমান জালুকৰ গুড়ি অলপমান জিৰা ধনিয়াৰ গুড়ি 1 চামুচ আৰু লাষ্টৰ 1 চামুচ নিমখ তো এইখিনি মছলা এইখিনি এতিয়া আমি ভালদৰে মিহলাই ল'ম ইয়াতে তো যিখিনি মেৰিনেট হৈ গৈছে এতিয়া আমি এইখিনি 15-20 মিনিটমান এনেকৈ থৈ দিম তো প্ৰটেষ্টখিনি মেৰিনেট হোৱা টাইমখিনিত আমি মছলাখিনি বনাই লৈ আহক তো অকণমান মই মাষ্টাৰ্ডৰ লগাই দিছোঁ কেৰাহীত আকৌ আৰু ইয়াতে আমি পিঁয়াজ আৰু জলকীয়াখিনি বহাই দিম আৰু এইখিনি বঢ়িয়াকৈ অলপ ফ্ৰাই কৰিম এতিয়া পিঁয়াজখিনি গাইজ অকণমান ফ্ৰাই কৰাৰ পিছত আমি ইয়াতে 2টা সৰু সৰু চাইজৰ বিলাহী দি দিম আৰু বিলাহী আৰু পিঁয়াজে একেলগে ধুনীয়াকৈ গোটেইখিনি ভাজি ল'ম তো গাইজ আমাৰ পিঁয়াজ আৰু বিলাহীখিনি ফ্ৰাই হৈ গৈছে এতিয়া আমি এইখিনি অফ কৰি দিম আৰু কিছু সময় ঠাণ্ডা হ'ব দিম তাৰপিছত আমি গোটেইখিনি মিক্সিত পেষ্ট বনাই ল'ম তো পিঁয়াজ আৰু বিলাহীখিনি আমি পেষ্ট বনাই ল'লোঁ আৰু এইপিনে আমি এতিয়া কেৰাহীটো লগাই দিছোঁ অকণমান মাষ্টাৰ্ড অইল দিছোঁ ইয়াতে আমি প্ৰথমতে জিৰা গোটা জিৰা চপ আৰু ডালচেনি 1 পিচ বহাই দিম এইখিনি এনেকৈ অকণমান লাৰি দিব বঢ়িয়াকৈ তেলত আৰু তাৰপিছত গেছ পিঁয়াজ আৰু যিখিনি বিলাহীৰ পেষ্ট এইখিনি গোটেইখিনি ইয়াতে বহাই দিব আৰু এইখিনি বহাই দি কিনে ভালদৰে এইখিনি মিক্স কৰি ল'ব এইখিনি বহুত টাইম ফ্ৰাই কৰিব নালাগে আমিতো ফ্ৰাই কৰিছোঁ আগতে অলপমান জাষ্ট 5 মিনিটমান গাইজ ফ্ৰাই কৰি ল'ব ইয়াতে তো এইখিনি 5 মিনিটমান ফ্ৰাই কৰি ল'লোঁ তো এতিয়া আমি ইয়াতে গোটেই প্ৰটেষ্টখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ গোটেইখিনি ইয়াতে বহাই দিম আৰু মছলাখিনিৰ লগত এইখিনি ভালদৰে মিক্স কৰি ল'ম তো এইখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ব আৰু গাইজ গোটেই ৰেচিপিটো আপোনাৰ গেছটো মিডিয়াম ফ্লেমত ৰাখিব তাৰ মানে দৈ দিয়া আছে তো নহ'লে দৈটো ফাটি যাব পাৰে তো এইখিনি এনেকৈ ভালদৰে মিক্স কৰি কিনে এইখিনি এতিয়া মই 5 মিনিটমান এনেকৈ ফ্ৰাই হ'ব দিম তো গাইজ এইখিনি অলপ টাইম এনেকৈ ফ্ৰাই কৰি ল'লোঁ এতিয়া আমি ইয়াতে পানী দি দিম পানী আপোনালোকে যিখিনি দিব বিচাৰে দি দিব পানী মই বহুত বেছি দিয়া নাই অকণমানে দিছোঁ এতিয়া মই এইখিনি ঢাকনিখন লগাই কিনে মোটামুটি 5-10 মিনিটমান ভালদৰে উতাল আহিব দিম তো 5 মিনিট হৈ গ'ল ঢাকনিখন গুচাই চাম এতিয়া
তো চাওক পুৰা উতাল আহি আছে তাৰমানে আৰু এনেকৈ উতাল আহি থাকোঁতে মই অলপমান গৰম মছলা দি দিম লাষ্ট টাইম আৰু গৰম মছলাখিনি দি কিনে আৰু মোটামুটি 5 মিনিটমান উতাল আহিব দিম। তো গাইজ মই গেছ অফ কৰি দিলোঁ আৰু আমাৰ প্ৰটেষ্টখিনি পুৰা ৰেডি হৈ গ'ল। চাওক পুৰা একদম মানে ব্ৰইলাৰ যেনেকুৱা ব্ৰইলাৰ চিকেন যেনেকুৱা মানে ব্ৰেষ্ট পিচবিলাক সেনেকুৱা টাইপৰ লাগিছে আৰু গ্ৰেভিটো মই একদম আঠা আঠা কৰিছোঁ। এইটো এনেকৈ খাই মানে তো দেখাততো বস্তুটো চয়াবিনৰ নিচিনাই। তো টেষ্টটো কেনেকুৱা হয় ব'লক এতিয়া আমি টেষ্ট কৰোঁ। তো গাইজ আহক এতিয়া এইটো আমি টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। তো চাওক এইটো চাওক গাইজ কি ধুনীয়া একদম মানে একদম লটপটীয়া হৈছে, গ্ৰেভিটো ধুনীয়া হৈছে। চাওক ভাতেৰে খাব বঢ়িয়া হ'ব গ্ৰেভিটো। তো কি ধুনীয়া লটপটীয়া গ্ৰেভি আৰু এইবিলাক চাওক গেছ প্ৰটেষ্টবিলাক চাওক পুৰা একদম মানে চয়াবিনৰ নিচিনা, চয়া চাংছৰ নিচিনাই দেখাত, কিন্তু অলপ বেলেগহান পায় মানে বস্তুবিলাক। তো এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। তো আহক। তো প্ৰথমতে মই পিচে টেষ্ট কৰি চাম। ধুনীয়া ডাঙৰ পিচ এটা লৈছোঁ এইটো। মানে গাইজ 50% আপোনাৰ চয়া চাংছ চয়াবিনৰ নিচিনা আৰু 50% অলপ অলপ বেলেগ টেষ্ট আছে। মানে ইয়াতে আপোনাৰ মানে বুটৰ গুড়া চুড়া এনেকৈ মিক্স কৰি কিনে বনায় বস্তুটো। কিবা কিবি বিভিন্ন বস্তু চয়াবিনো থাকে আৰু কিবা বিভিন্ন বস্তু মিক্স কৰি কিনে বনায়। পেকেটটো পিছপিনে লিখা আছে। তো বেয়া লগা নাই খাই, ঠিকে আছে আৰু নৰ্মেল টেষ্ট। কেতিয়াবা খাব পাৰে আপোনালোকে, মানে বস্তুটো বেয়া নালাগে আৰু খাই কিনে। আৰু মানে এনেকুৱা নহয় যে কিবা একদম এক্সট্ৰা অৰ্ডিনেৰী টেষ্ট, এনেকুৱা নহয়। মোটামুটি ধৰক চয়া চাংছৰ নিচিনাই 50% অলপ অলপ বেলেগ টেষ্ট। আৰু মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাই খোৱাৰ কাৰণে অলপ বেলেগ টেষ্ট আহিছে। আৰু আপোনালোকে নৰ্মেলো বনাই খাব পাৰে, আলুৰ লগতো বনাই খাব পাৰে বঢ়িয়াকৈ। তো ঠিকে আছে আৰু তো এইপিনে চাওক এইবাৰ গাইজ অলপমান মই এইটো গ্ৰেভিটো টেষ্ট কৰি চাম কেনেকুৱা হৈছে, যিহেতুকে বহুত কষ্ট কৰি বনাইছোঁ এইটো গ্ৰেভিটো। তো গ্ৰেভিটো বঢ়িয়া হৈছে, ধুনীয়া মছলাদাৰ, বহুত মছলা দিয়া নাই। দৈ ফ্লেভাৰ আহিছে অলপ অলপ, বিলাহী ফ্লেভাৰ আহিছে আৰু পিঁয়াজটো যে গাইজ ভাজি কিনে মিক্সিত মাৰিছিলোঁ সেইখিনি পিঁয়াজটো এটা এক্সট্ৰা টেষ্ট আহিছে। তো মানে এতিয়া গাইজ আজি মই ভাতৰ লগত নাখাওঁ, তাৰমানে এতিয়া আজি অলপ সোনকালে বনালোঁ, ভাত খাব টাইম হোৱা নাই, জাষ্ট 8টামান বাজিছে এতিয়া। তো ভাতটো 10টামানত খাওঁ। তো এতিয়া মই এনেকৈ টেষ্ট কৰি দেখালোঁ বস্তুটো। তো এইটো আপোনালোকে ভাতৰ লগতে খাব বা ৰুটি চুটিৰ লগত খাব পাৰে বঢ়িয়াকৈ, নানৰ লগত খাব পাৰে। তো মজা লাগিছে। তো গাইজ কেতিয়াবা খাব পাৰে, এইটো আপোনালোকে অনলাইনতো পাই যাব বস্তুটো, বা আপোনালোকৰ যদি ওচৰৰ RCMৰ দোকান আছে তাতেও পাই যাব। তো কেতিয়াবা ট্ৰাই কৰিব পাৰে, আনি কিনে খাই চাব পাৰে। তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ কমেণ্ট কৰিব কেনেকুৱা লাগিলে। তো গাইজ সকলোকে থেংক ইউ।